Hey dosto, welcome my channel. এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰ চাবলৈ নগাঁও যাবলৈ ওলাইছোঁ। মই এতিয়া ওলোৱা মানে গা পা এইবিলাক ধুলোঁ, এতিয়া আজৰি হৈ পেলাই ধুনীয়াকৈ তালৈ যাম। গৈ পেলাই মৃত্যুঞ্জয় মন্দিৰ ভালকৈ দেখুৱাম, কেতিয়া কি হৈছিল, কেতিয়া স্থাপন হৈছিলে, কি হ'ল কি নাই। এছিয়াৰ ভিতৰতো চবচে ওখ মন্দিৰ, 126 ফুট ওখ। বলক তাত গৈ পেলাই বাকীখিনি ক'ম ভিডিঅ'টো, মোৰ লগতে বলক আৰু আৰম্ভ কৰোঁ। আমি আহি পাই গ'লোঁ মৃত্যুঞ্জয় মন্দিৰ। এতিয়া চাকি তাকি ল'ম আৰু বলক দেখাম আপোনালোককো, আৰু ওচৰৰ পৰা দেখাম বলক। চাওক, এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শিৱলিংগ, 126 ফুট ওখ। শিৱলিংগটো নথকাৰ আগতে ইয়াত বহুত যজ্ঞ কৰা হৈছিলে, আৰু এইজন চাওক, এইজন প্ৰথম যিজনে যজ্ঞ কৰিছিলে, এইজনে যজ্ঞ কৰি পেলাই এই শিৱলিংগভাগ মানে প্ৰতিষ্ঠা কৰিছিলে। আৰু অনেকো কোনোবা বেলেগো আছিলে, মানে এইজন প্ৰথম। আৰু চাওক, এই মানুহজন, এইজন মহান ব্যক্তিজন ভালকৈ চাওক, কিমান ভাল লাগিছে। মই ভিতৰ ছাইডৰ অলপ দৃশ্য দেখুৱাম, মানে ভিতৰতো কেমেৰা এলাও নাই। মই বাহিৰৰ ছাইডৰ পৰাই মানে গেটখনৰ সন্মুখৰ পৰাই আপোনালোকক কেমেৰা কৰি দেখাম ভিতৰত কেনেকুৱা কি আছে, বলক চাই ল'ব। এয়া ইয়াতে চাকি ধূপ এইবিলাক জ্বলায়, আৰু ইয়াত চাওক ভিতৰত কিমান মনোমোহা এটা দৃশ্য। ওপৰত এয়া চাওক মহাদেৱৰ ত্ৰিশূল হওক, মহাদেৱ হওক, ডম্বৰু হওক, ভিতৰত অন্য বহুতো বস্তু তেনেকৈ অংকন কৰা আছে। আৰুতো মৃত্যুঞ্জয় মন্দিৰলৈ বহুত এইফালে চব মানুহবোৰ গৈছে, কিমান কেনেকুৱা পালে, কেনেকুৱা লাগিল তাত গৈ পেলাই, আৰু ভিতৰত কেনেকুৱা এটা দৃশ্য, কি ভাৱ হ'ল, তেওঁলোকে অলপ পাৰিলে কমেণ্ট কৰি জনাব। আৰু এই কণ্টে যে দেখিছে, এই ওপৰ ছাইডে এয়া মই জুম কৰি দেখুৱাই দিছোঁ অলপ, এইটো একদম ফুলৰ নিচিনা এটা আছে, তাতে আপোনাৰ ওম লিখা আছে, আৰু বহুত ভাল লাগিছে দৃশ্যটো চাই পেলাই। আজি মানুহটো মানে খুবেই কম, মানে মানুহ খুব কম কাৰণে ইমানখিনিলৈকে এনেকৈ অলপমান কেমেৰা কৰিবৰ কাৰণে সুবিধা কৰি দিছে। এনেই অলপ হ'লেও মানে কেমেৰা এনেকৈ সেইটো চাইডে সোমোৱাব নিদিয়ে, ভালকৈ দিয়া নাই, তেওঁ আমি অলপ সোমাই পেলাই কেমেৰা কৰি আপোনালোকক দেখুৱালোঁ। আৰু চাওক কিমান ধুনীয়া, আৰু আহিব আপোনালোকেও চাব মৃত্যুঞ্জয় মন্দিৰ। শিৱৰাত্ৰিত বহুত মানুহ, আমি শিৱৰাত্ৰিতো আহিছোঁ, কিন্তু ভিডিঅ' কৰা নাছিলোঁ আমি। এয়া মৃত্যুঞ্জয় মন্দিৰৰ তলৰ ভাগ, তাত এয়া গণেশৰ মূৰ্তি আছে, গণেশক চাকি তাকি জ্বলায়। আৰু ইপিনে যিজন মানে মন্দিৰ ভাগ স্থাপন কৰিছিল, যজ্ঞ কৰিছিলে, তেওঁ এইপিনে তেওঁ মূৰ্তি বনোৱা আছে। এই মন্দিৰটোৰ মেহেত্ব বহুত আছে এই জেগাখনত। অসুৰ গুৰু যি শুক্লচাৰী, তেওঁ মানে যেতিয়া অসুৰসকলক জীৱিত কৰিবৰ কাৰণে যি সেই মৃত সঞ্জীৱনী গুটি মানে কৰিছিলে, মহাদেৱৰ পৰা বৰদান প্ৰাপ্ত কৰি লৈছিলে, সেই ইয়াত বহুতো মেহেত্ব আছে। চাওক, এই চাইনবোৰ্ডখনতো লিখাই আছে। এইজন মানুহজন চাওক, মই অলপ ওচৰৰ পৰা জুম কৰি দেখুৱাই দিছোঁ, বাহিৰত ভালকৈ দেখুওৱা নহ'ল কাৰণে। এয়া আসন, এইপিনে এয়া হৈছে গেষ্ট হাউচ, মই ওচৰৰ পৰা অলপ জুম কৰি দেখুৱাই দিছোঁ। টাইলছখিনি যথেষ্ট গৰম হৈছে, বহুত ৰ'দ পৰিছে কাৰণে। এতিয়া আমি কাৰ্পেটৰ ছাইডে গৈছোঁ, এই চাউথ ছাইডত এয়া দুটা পুখুৰী নিচিনাই সৰু সৰু ধুনীয়া এটা চিনেৰি, ভাল লাগিছে দেখি পেলাই, সেইকাৰণে দেখুৱাইছোঁ। শেষত এবাৰ মন্দিৰটো ভালকৈ মই অকণ জুম কৰি দেখুৱাইছোঁ, আপোনালোকো আহিব। ভিডিঅ'টো আজিলৈ ইমানেই, বাই বাই।